সকলকে নমস্কাৰ, মই প্ৰদীপ। আমি ধুনীয়া বা সুন্দৰ এই কথাটোৰ ওপৰত অকণমান আলোচনা কৰিম বুলি আজি এটা সাধু কথাৰ আলম ল'ব বিচাৰিছোঁ। সাধু কথাটো হ'ল এজন সাধু বাবাই এখন চহৰত এখন সভাৰ আয়োজন কৰিলে আৰু সভাত প্ৰায় ৫,০০০ মান মানুহ উপস্থিত আছে। শাস্ত্ৰৰ কথাবোৰ সাধু বাবাজনে ধুনীয়াকৈ কৈ আছে, বৰ্ণনা কৰি আছে। তাৰ মাজতে এজন প্ৰায় ২৫-২৭ বছৰীয়া যুৱকক সাধু বাবাজনে থিয় হ'বলৈ নিৰ্দেশ দিলে। যুৱকজন থিয় হ'ল। তেতিয়া সাধু বাবাজনে সুধিলে, আপুনি কওকচোন যে আপুনি তিনিআলি এটাৰ মাজেৰে গৈ আছে, হঠাতে আপোনাৰ সন্মুখত এগৰাকী ধুনীয়া মহিলা এগৰাকী দেখা পালে, খুব ধুনীয়া। আপুনি বাৰু মহিলাগৰাকীলৈ আপুনি একেথৰে চাবনে নাই? তেতিয়া যুৱকজনে ক'লে, নিশ্চয় চাম, যদিহে মোৰ লগত মোৰ পত্নী নাথাকে। তেতিয়া সভাত থকা সকলোৱে হাঁহি দিলে। তাৰপিছত ক'লে, ঠিক আছে বাৰু, আপুনি সেই মহিলা, ধৰি লোৱা হ'ল আপোনাৰ লগত আপোনাৰ পত্নী নাই, আপুনি সেই মহিলাগৰাকীক কিমান সময় চাই থাকিব? তেতিয়া যুৱকজনে ক'লে, যেতিয়ালৈকে মোৰ চকুৰ আঁতৰ হৈ নাযায় মই তেতিয়ালৈকে চাই থাকিম। তেতিয়া পুনৰাই সাধু বাবাজনে সুধিলে, আপোনাৰ সেই মহিলাগৰাকী কিমান সময় মনত থাকিব? আপোনাৰ মনত সেই মহিলাগৰাকীৰ ছবিটো থাকিব? তেতিয়া যুৱকজনে ক'লে, যেতিয়ালৈকে মই সেইগৰাকী মহিলাতকৈ বেছি ধুনীয়া মহিলা মই নেদেখোঁ তেতিয়ালৈকে সেই মহিলাগৰাকী মোৰ মনত থাকিব। ঠিক আছে বাৰু, এতিয়া ধৰি লওক মই আপোনাক এটা বস্তু আপোনাৰ হাতত দিলোঁ আৰু আপোনাক ক'লোঁ এই এড্ৰেছটোত, এই লিখা এড্ৰেছটোত আপুনি গৈ এই বস্তুটো দি আহিব লাগে। আপুনি মোৰ কথা শুনি বস্তুটো লৈ গ'ল। সেই মই দিয়া ঠিকনা মতে আপুনি সেই ঠিকনাটো পোৱাৰ পিছত দেখিলে যে যাক মই বস্তুটো দিবলৈ দিছোঁ তেওঁ একেবাৰে কৰোড়পতি মানুহ, আৰু তাৰ সন্মুখতে চিকিউৰিটি গাৰ্ড আছে গেটত। আপুনি যেতিয়া সেই মানুহজনক লগ কৰিব যোৱাৰ কথা ক'লে, তেতিয়া চিকিউৰিটি গাৰ্ডে ফোন কৰাৰ লগে লগে সেই মানুহজন যাক মই বস্তুটো দিব দিছোঁ তেওঁ নিজে আগবাঢ়ি আহি আপোনাক আগবঢ়াই লৈ গ'ল। আপুনি বস্তুটো দিয়ে উভতি আহিব বিচাৰিছিল যদিও মানুহজনৰ কথাত আপুনি সেইটো কৰিব নোৱাৰি ভিতৰলৈ সোমাই গ'ল আৰু গৈ আপোনাক ড্ৰয়িং ৰুমত ধুনীয়াকৈ বহিব দিলে, দি আপোনাক চাহ, কফি, চৰবত কি খাব সুধিলে। আপুনি অস্বীকাৰ কৰিলেও যদিও মানুহজনৰ ব্যৱহাৰত আপুনি একেবাৰে অস্বীকাৰ কৰিব নোৱাৰি আপুনি চাহ খালে। তাৰপিছত মানুহজনে আপোনাক দুপৰীয়া খোৱাৰ কাৰণে আপোনাক অনুৰোধ জনালে। আপোনাৰ একেবাৰে ইচ্ছা নাছিল, কিন্তু মানুহজনে আপোনাক ইমান জোৰ কৰিলে, ইমান আদৰ সাদৰ কৰিলে যে আপুনি ভাত সাজ খাবলৈ ৰৈ যাব লগা হ'ল। আৰু সেইখিনি সময়তে মানুহজনে আপোনাক আপোনাৰ ল'ৰা ছোৱালীৰ কথা, আপোনাৰ মা দেউতাৰ কথা, আপোনাৰ পত্নীৰ কথা, আপোনাৰ ঘৰৰ সমস্ত খা খবৰ আপোনাৰ ল'লে, খুব আন্তৰিকতাৰে ল'লে। ইয়াৰ মাজতে কথা এটা হ'ল কি, মানুহজনক দেখাৰ লগে লগে আপুনি কিন্তু ভাবিছিল ইমান কুৎসিত মানুহ থাকিব পাৰেনে? দেখাত একেবাৰে অদ্ভুত আকৃতিৰ, একেবাৰে কুৎসিত, কিন্তু সেই কুৎসিত মানুহজনৰ কথাতে আপুনি খাবলৈ ৰৈ যাব লগা হ'ল। তাৰপিছত খোৱা লোৱাৰ পিছত আপোনাক গেটৰ সন্মুখলৈকে সেই মানুহজনে আদৰেৰে আগবঢ়াই দিলে। আপুনি সেই বস্তু দুটি আহি নিজৰ ঘৰ পালে। ঘৰ পোৱাৰ পিছত সেই মানুহজনে আপোনাক এটা ফোন কৰিলে, ফোন কৰি সুধিলে আপুনি ভালে ভালে ঘৰ গৈ পালেনে? তেতিয়া আপুনি যি ভালে ভালে ঘৰ পালে আপুনি উত্তৰ দিলে। এই মানুহজন আৰু সেই ধুনীয়া মহিলাগৰাকী আপোনাৰ মনত আৰু কোনজনে স্থায়ীভাৱে থাকিব? তেতিয়া সেই সভাত থকা সকলোৱে নিমাজ নিতাল হৈ কিছু সময় থাকিল। তাৰপিছত লাহেকৈ সেই যুৱকজনে ক'লে, মোৰ বেছি দিনলৈ মনত থাকিব আপুনি মোক বস্তু দিবলৈ পঠোৱা সেই মানুহজনৰ কথাটো।
এদিন বা দুদিন পিছতে মই সেই ধুনীয়া সুন্দৰী মহিলাগৰাকীৰ কথা পাহৰি যাম। কিন্তু দেখাত যদিও কুৎসিত, সেই মানুহজনৰ আচাৰ ব্যৱহাৰে মোক সদায় আপ্লুত কৰি ৰাখিব, সদায় মনত থাকিব। যদিও মানুহজন দেখাত কুৎসিত, তেতিয়া সেই গুৰুজনে ক'লে, মই এই কথাটো বুজাবলৈকে আপোনালোকক এই কাহিনীটো কৈছোঁ যে মানুহৰ প্ৰকৃততে দেখাত ধুনীয়া হ'লে নহ'ব। আজিৰ সমাজত যেতিয়া ডেকা বয়সত থাকে, তেতিয়া নিজৰ শাৰীৰিক বল তথা নিজৰ সৌন্দৰ্যৰ প্ৰতি বেছি গুৰুত্ব দি যিবিলাক বৃদ্ধ মানুহ, সেইবোৰক আজিৰ প্ৰজন্মই গুৰুত্ব নিদিয়ে। নিজকে অকলকৈ ধুনীয়া বুলি ভাবে, অকলকৈ শক্তিশালী বুলি ভাবে। এইটো এটা সৰু কাহিনী। এই কাহিনীটোৰ পৰা আমি এইটো কথাই জানিব পাৰোঁ যে ধুনীয়া শব্দৰ অৰ্থটো যদি আমি ভালকৈ চিন্তা কৰিব যাওঁ, প্ৰকৃততে মনৰ ধুনীয়াহে প্ৰকৃত ধুনীয়া। আপুনি যদি মনেৰে ধুনীয়া হয়, তেতিয়াহ'লে আপোনাৰ আচাৰ ব্যৱহাৰ, আপোনাৰ কথা বতৰা সকলোবোৰ ধুনীয়া হ'ব। যদি আপুনি মনেৰে ধুনীয়া নহয়, আপুনি দেখাত যিমান সুন্দৰ হ'লেও সেইটো কোনোদিনে ধুনীয়াৰ শাৰীত পেলাব নোৱাৰি। গতিকে আমি আশা ৰাখিলোঁ যে আমি দেখাৰ ধুনীয়া নহয়, আমি মনৰ ধুনীয়া হৈ আমি সকলোকে ভাল ব্যৱহাৰ কৰোঁ, সকলোকে ভালকৈ মাত বোল কৰোঁ, সকলোৰ লগতে আমি সমভাৱে মিলিজুলি থাকি আমি আমাৰ এই সুন্দৰ জীৱনটো, আমি বহু পুণ্যৰ জন্মত লাভ কৰা আমাৰ এই মানৱ জীৱনটো সুখেৰে পাৰ কৰোঁ। তাৰেই আশা ৰাখি আজিলৈ এৰিলোঁ। পুনৰ আপোনালোকক লগ পাম যদিহে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে। আশা ৰাখিলোঁ আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু মোৰ এই কাহিনীটো যদি আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব। নমস্কাৰ।